So hey guys, good morning আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল কমল ব্লগ চলাই। চ' আজি গম পাইছে চাগে ইমান ৰাতি ক'ত ওলাইছোঁ, জেগাত যাই আছোঁ। চ' দেখুৱাই যাম আপোনালোকক, ৰাতিৰ গুৱাহাটীও দেখা পাম, তাৰ লগতে এটা জেগাত যাই আছোঁ, জেগাটো দেখুৱাম। তো বলক আমাৰ লগত যাওঁ আৰু টাইমটো আপোনালোকক দেখুৱাই আছোঁ কেতিয়া ওলাইছোঁ। যে টোপনি একদমেই কম হৈছে, চ' একদম ৰাতিপুৱা ওলাইছোঁ। চাই লওক টাইমটো 3:04 হৈছে আৰু আমি এতিয়া আমাৰ ডেষ্টিনেশ্যনলৈকে যাই থাকোঁ, যাই তাত দেখুৱাই আছোঁ কি হৈ আছে কি হোৱা নাই। চ' বলক আমাৰ লগত। চ' গাইজ আমি এতিয়া ওলালোঁ, ৰখি বহুতে দেৰি হ'ল। 3:04 ওলাইছিলোঁ, এতিয়া বাজিল 3:25। চ' আমি আমাৰ ডেষ্টিনেশ্যনলৈকে যাই থাকোঁ আৰু যাই ধামাকাদাৰ ব্লগ এটা হ'ব আজি, আৰু তাত গৈও ধামাকা হ'ব। চ' আমাৰ লগত আপোনালোকে চাই থাকক। আমি গৈ আছোঁ এই ৰাতিৰ নিজান গুৱাহাটী, একদম ভয়ানক ৰাস্তা চাওক কিমান খালী, আৰু আমি এতিয়া যাই আছোঁ। ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাওক, গম পাব। চ' গাইজ আমি আহি পালোঁ এতিয়া চিৰিয়াখানা। চ' ঠাণ্ডা আছে, ঠাণ্ডা বাইক চলালে বেছি গম পায়। আৰু মোৰ বাইকখনত যিহেতু উইণ্ডশ্বিল্ড লগোৱা নাই, মই ভাবিছোঁ এখন উইণ্ডশ্বিল্ড লগাম ঠাণ্ডা পৰি থাকোঁতে, বিকজ নহ'লে বুকুত একদম ঠাণ্ডাটো বহি গ'লে বেমাৰত পৰি যাম, নতুন বাইকখন চলাবই নাপাম। আৰু আগলৈ যি প্লেনিং আছে এইবিলাকত যাবই নাপাম যদি বেমাৰত পৰি যাওঁ। চ' উইণ্ডশ্বিল্ড এখন লগাব লাগিব। লাহে লাহে যাব লাগিব, বিকজ ঠাণ্ডা বহুত। ত' আমি আহি পালোঁ এতিয়া কমাৰ্চ কলেজ। বহুতে ঠাণ্ডা গাইজ। কপি গাড়ী চলাই আছোঁ, গ্লাভছটো অনা নহ'ল হাতৰ। কপি গাড়ী চলাই আছোঁ, সেইকাৰণে লাহে লাহে যাই আছোঁ। চ' ভিডিঅ'টো চাই থাকক, মই সেইকাৰণে দেখুৱাই আছোঁ ধুনীয়া ঠাই। আৰু অলপমান টাইম পিছত আমি পাই যাম আমাৰ ডেষ্টিনেশ্যন। ইমান ৰাতিপুৱাই অহা কাৰণ কি, কিয় আহিছোঁ, ক'ত আহিছোঁ, সকলোবোৰ গম পাব আপোনালোকে। অকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। যাই আছোঁ পালোঁ আৰু বেছি দূৰ নাই। গুৱাহাটী বুলি ক'লে গাইজ দেখিছেনে, ৰাতি 4টা এতিয়ালৈকে বজা নাই। চ' গাড়ী কিমান ওলাই পৰিছে, গাড়ী দেখা পাই মানে এনেকুৱা লাগিছে ৰাস্তা ঘাটৰ ৰেষ্ট নাই। সেইটো কাৰণে গুৱাহাটীত পলিউশ্যনো বেছি। চ' যাই আছোঁ, চাই থাকক ক'ত গৈ আছোঁ। ত' গাড়ীত আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ পাৰ। আপোনালোকে চাগে গেছ কৰিব পাৰিছে ক'ত গৈ আছোঁ, কি চাব গৈ আছোঁ। হয়, যদি গেছ কৰিব পৰা নাই মই কৈ দিওঁ, আজি হ'ল ছট পূজা, ছট মাতে কি যায়। তো সেইকাৰণে ৰাতিপুৱা ওলাই আহিলোঁ ছট পূজা চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ, বিকজ হৈ আছে এতিয়া আধা ৰাতি। ৰাতিপুৱালৈকে কেনেকৈ কি কৰে কি নকৰে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'ৰ দ্বাৰা। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ইমান ৰাতি কষ্ট কৰি অহাৰ ফলটো যেন দেখুৱাই আপোনালোকে। তো চাই থাকক ভিডিঅ'টো। এয়া চাওক কিমান ভিৰ, এয়া হ'ল উজান বজাৰ ঘাট। আমি উজান বজাৰ ঘাটৰ ফালে যাই আছোঁ। ভিৰ চাওক কিমান ভিৰ।
এয়া গাড়ী পাৰ্ক কৰিলে কমলে পাৰ্ক কৰিলা গাড়ীখন পাৰ্ক কৰিলা গাড়ী হৈ গ'ল পাৰ্ক চ' এতিয়া আমি ঘাটলৈকে যাই থাকোঁ অলপ ফাইনেলি আমি আহি পালোঁ উজান বজাৰ ঘাট এয়া চাওক কি ধুনীয়াকৈ সজাই পৰাই তুলিছে ছট পূজাৰ বাবে ইমান ধুনীয়া দৃশ্য ৰাতিপুৱাৰ মনোমোহা দৃশ্য ব্ৰহ্মপুত্ৰৰ পাৰত চাই থাকক লাষ্টলৈকে দেখুৱাই আছোঁ একদম সূৰ্য ওলোৱালৈকে উদয় নোহোৱালৈকে যেতিয়ালৈকে সিহঁতে পূজা খতম নহয় তেতিয়ালৈকে নাযাওঁ আমি পূৰা পূজা চূজা কমপ্লিট কৰি কিনে যাম কি ধুনীয়া দৃশ্য ব্ৰহ্মপুত্ৰৰ পাৰ আৰু মজা মানুহ চাওক গাইজ মানুহ কিমান মানুহ এটা ধুনীয়া পৰিৱেশৰ মাজত আমি আছোঁ আৰু বেছি টাইম নাই ৰাতি পোহৰ হ'ব আৰু এতিয়া বাজিল আপোনাৰ 4:14 চ' ৰাতিপুৱা হ'ব বেছি টাইম নাই আৰু চ' ৰাতিপুৱা হ'লে কেনেকৈ কি নিয়ম কৰে সূৰ্য ওলোৱাৰ আগতে চ' নিয়মখিনি দেখাম চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আমাৰ ওচৰত থকা সুৰজ দাহঁতৰ এইটো ঘাট বনাইছে চ' আমি আহি ইয়াতে উপস্থিত হৈছোঁ ইয়াতে পূজা চাম আৰু বেলেগটো কাকো চিনি নাপাওঁ চ' আমাৰ ওচৰতে হয় ইনভাইটো কৰিছিল তাৰ কাৰণে ৰাতি আহিলোঁ আৰু পূজা চাম বুলিও আহিলোঁ বিকজ ছট পূজা চাই ভাল লাগে ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো দৃশ্য যেনেকুৱা হৈ থাকে এৰে আৰু আজি ছট পূজা যিদিনাখন যিটো হৈ থাকে চ' ভাল লাগে কিবা এটা তাকে আহিলোঁ চাই থাকক লাষ্টলৈকে পোৱালি পৰি গ'লো পোৱালি আকাশ বন্তি হয়েছে ৰেডি কৰি আছে পূজাৰ কাৰণে পুৰা ৰেডি অকল পোহৰ হ'ব বাকী সূৰ্য ওলালে ষ্টাৰ্ট হৈ যাব গোটেই পূজা ষ্টাৰ্ট হৈছে জাষ্ট প্ৰণাম কৰিব বাকী আছে আৰু ছট পূজা কিহৰ কাৰণে পাতা হয় বাকী কাৰণত পাতা হয় কোনটো মাহত পাতা হয় কোনটো তাৰিখে পাতা হয় গোটেইখিনি কৈ আছোঁ মই লাষ্টলৈকে किस गैंग के आदमी हो तुम? मैं कुछ नहीं पासा गए यहाँ पे पूजा देखने के लिए आया हूँ प्लीज मुझे मत मारिए नहीं तू पासा गैंग आदमी हो पासा गैंग आदमी है पासा गैंग मैं मरना नहीं चाहता हूँ मैं इंस्पेक्टर आदि
ফাইনেলি হৈ গ'ল পোহৰ আহিছিলোঁ ৰাতি এতিয়া হৈ গ'ল ৰাতিপুৱা আছে গৰুটো দৃশ্য বেক চাইড পূৰা কুঁৱলী কুঁৱলী হৈ আছে আৰু বহুতে মজা লাগিছে পোহৰ হৈ গ'ল এতিয়া পূজা ষ্টাৰ্ট হ'ব আমি পূজা চাম তো চাই থকা মনত চুলি চাওক চুলি চুলি ছট পূজা হ'ল খাই গৈছিলোঁ ছট পূজা হ'ল একচুৱেলি পুৰণি আমাৰ হিন্দু ধৰ্মত কাৰ্তিক মাহৰ ষষ্ঠীৰ দিনাখন পাতা হয় উদযাপন কৰা হয় আৰু ৰাম যেতিয়া মানে বনবাসৰ পৰা ঘূৰি আহে 12 বছৰ বনবাস কাটি কিনে ঘূৰি আহে তাৰপিছত মানে কি সূৰ্য দেৱতাক আহি কিনে প্ৰণাম কৰে সূৰ্য দেৱতা আৰু গংগা মাক প্ৰণাম কৰে তাৰ কাৰণে ছট পূজা পতা হয় আৰু ছট মানে হ'ল 6 আৰু মই গুগলত চাৰ্চ কৰি কিনে যিখিনি পালোঁ আপোনালোকক ক'লোঁ আৰু যদি কিবা ভুল হৈছে যেন কমেণ্টত জনাব জনাই কিনে ক'ব হয়তো ভুল হ'ব পাৰে মই বিকজ গুগলত চাৰ্চ কৰি কিনে কৈছোঁ তো লাষ্ট এণ্ডিঙলৈকে আমি চাওঁ ভিডিঅ'টো চাই থাকোঁ পূজাখিনি দেখুৱাই ঘৰলৈকে যাম বৰ্তমান পূজাৰ কাৰণে চবেই ৰেডি পানীত আমি পূজা কৰি আছে সূৰ্য দেৱতাক পোহৰো হৈ গ'ল ৰাতিপুৱা হৈ গ'ল পূজা খতম হ'ব আৰু পূজা হৈ গ'ল খতম আমি এতিয়া ঘৰ অভিমুখে ৰিটাৰ্ণ যাই আছোঁ সকলোৱে কালিলৈ ঠেকুৱা খাব পাম এতিয়া গৈ আছে চবে আমিও গৈ আছোঁ বাই বাই থাক গাইজ ফাইনেলি আমি ঘৰৰ ৰাস্তা আহি পালোঁ আৰু পূজা চূজা চব খতম কৰি আহি পালোঁ আৰু ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টিটো দবাই অল প্ৰেছ কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ' নতুন ঠাইতে আজিলৈ মানে টিল দেন টাটা বাই বাই